নমস্কাৰ। আলোচনা কৰিবলৈ ওলাইছোঁ পঞ্চম শ্ৰেণী আপোন পাঠৰ উৰুকাৰ ৰাতি নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ। পাঠটিৰ ক্ৰিয়াকলাপৰ আৰম্ভণিতে আছে অৰ্থৰ সৈতে চিনাকি হওঁ আহা। আমেজ, আনন্দ। বাঢ়নি, বাঁহ গছৰ বাৰী। ঢাপলি মেলা, বেগেৰে যোৱা কাৰ্য। কাঠনি, ডাঙৰ ডাঙৰ গছ থকা হাবি। সম্ভাষণ, আদৰণি, আগ্ৰহেৰে কৰা মাতবোল। নৰা, দাই নিয়া ধানৰ পথাৰত ৰৈ যোৱা গা গছ অংশ। ১ নম্বৰ, প্ৰথমে কোৱা তাৰ পাছত লিখা। ক. সৌৰভৰ বৰদেউতাক আৰু পেহীয়েক ক'ত থাকে? উত্তৰ হ'ব সৌৰভৰ বৰদেউতাক গোলাঘাটৰ কনকপুখুৰী আৰু পেহীয়েক ফৰকাটিঙত থাকে। খ. সৌৰভ পেহীয়েকৰ ঘৰলৈ কিয় আহিছে? উত্তৰ হ'ব মাঘৰ বিহুৰ উৰুকা কেনেদৰে পাতে তাকে চাবলৈ সৌৰভ পেহীয়েকৰ ঘৰলৈ আহিছে। গ. কণদাদাহঁতে ক'ৰ পৰা আৰু কিয় কাঠ কাটিছিল? উত্তৰ হ'ব কণদাদাহঁতে গাঁৱৰ প্ৰতিঘৰ লোকৰ কাঠনি বাঢ়নিৰ পৰা কাঠ কাটিছিল। এই কাঠেৰে তেওঁলোকে মেজি সাজিব। ঘ. কণদাদাহঁতে নৰা কিয় কাটিছিল? উত্তৰ হ'ব ভেলাঘৰ সজাৰ বাবে কণদাদাহঁতে নৰা কাটিছিল। ঙ. কণদাদাহঁতে কিদৰে মেজি সাজিছিল? উত্তৰ হ'ব কণদাদাহঁতে মেজি সজাৰ বাবে এঠাইত বাঁহৰ 4টা খুঁটি পুতি তাৰ ভিতৰত চাৰিকোণীয়াকৈ কাঠবোৰ জাপি গৈছিল। তলত ডাঙৰ ডাঙৰ কাঠৰ টুকুৰা দি ওপৰত খৰি জাপি গৈছিল। মেজিটো যিমান পাৰে সিমান ওখ কৰাৰ চেষ্টা কৰিছিল। প্ৰথম চ. খেৰৰ মেজি কিদৰে সাজে? উত্তৰ হ'ব খেৰৰ মেজি সজাৰ বাবে মাটিত এডাল দীঘল বাঁহ আৰু কাষে কাষে সৰু বাঁহ কেইডালমান পুতি লোৱা হয়। তাৰ পাছত তাত অতি ঘনকৈ খেৰ জাপি যোৱা হয়। মেজিটো দেখাত দলৰ দৰে হয়। খেৰবোৰ বাঁহৰ লগত বান্ধিবৰ কাৰণে খেৰেৰে ৰছী তৈয়াৰ কৰি লোৱা হয়। এই ৰছীডালেৰে খেৰবোৰ পকাই পকাই শেষত এটা গাঁঠি দিয়া হয়। দ্বিতীয় চ. মেজি জ্বলোৱা প্ৰথাটো তোমাৰ পাঠৰ আলমত লিখা। উত্তৰ হ'ব মেজি জ্বলাবৰ বাবে পুৱা পোহৰ নহওঁতেই চুবুৰী বয়োজ্যেষ্ঠজনে নৈ বা পুখুৰীত 3বাৰ বুৰ মাৰি গা ধুৱে। তাৰ পাছত তেওঁ তিতা কাপোৰ পিন্ধিয়েই মেজিটো জ্বলায়। তাত উপস্থিত সকলোৱে তেতিয়া হৰিধ্বনি দিয়ে। তাৰ পাছত প্ৰতিজনে গা ধুই আহি অগ্নিসেৱা কৰে। ভোগালী বিহুৰ দিনা অসমৰ প্ৰায়বোৰ ঠাইতে এনে প্ৰথাৰ মেজি জ্বলোৱা হয়। ২ নম্বৰ, কোনে কৈছিল কাক কৈছিল? ক. কাতি মহ আমাৰ চুবুৰীটোৰ আটাইয়ে মিলিহে উৰুকাটো পাতিম। উত্তৰ হ'ব উক্ত কথাষাৰ কণদাদাকে সৌৰভক কৈছিল। মেজি সজাৰ বাবে কণদাদাহঁতৰ বাৰীৰ পৰা এডাল মাত্ৰ গছ কটাৰ পাছত হাবিৰ পৰা ওলাই অহাত সৌৰভে কণদাদাকক আৰু গছ নাকাটা নেকি বুলি সোধাত কণদাদাকে তেনেদৰে কৈছিল। খ. বুজিলোঁ বুজিলোঁ বাহ বাহ কেনে মজা লাগিব। উত্তৰ হ'ব উক্ত কথাষাৰ সৌৰভে
কণদাদাহঁতক কৈছিল। কণদাদাকে নৰাৰে সজা ভেলাঘৰত ৰাতি থাকি ভোজ ভাত খোৱাৰ কথা কোৱাত সৌৰভে আনন্দতে জঁপিয়াই জঁপিয়াই তেনেদৰে কৈছিল। আমি খেৰৰ মেজি নাসাজোঁ। উত্তৰ হ'ব, উক্ত কথাফাকি কণদাদাকে সৌৰভক কৈছিল। হাবিৰ পৰা কাঠ বাঁহ গোটাই লৈ কণদাদাহঁতে যেতিয়া মেজি সাজি আছিল, তেতিয়া সৌৰভে কণদাদাকক খেৰৰ মেজি কেতিয়া সাজিব সুধিছিল। উত্তৰত কণদাদাকে তেনেকৈ কৈছিল। ৩ নম্বৰ বাক্য সাজা। সহজ সৰল, ঢাপলি মেল, নঙলা মুখ, ভোজ ভাত, বয়োজ্যেষ্ঠ। সহজ সৰল, গাঁৱৰ লোকবিলাক সহজ সৰল। ঢাপলি মেল, সুবিধা পালেই অজয়ে বৰদেউতাকৰ ঘৰলৈ ঢাপলি মেলে। নঙলা মুখ, লগৰীয়াবোৰে নঙলা মুখৰ পৰাই ৰাজুক চিঞৰি মাতিছে। ভোজ ভাত, উৰুকাৰ ৰাতি গাঁৱৰ সকলোৱে ভেলাঘৰত ভোজ ভাত খায়। বয়োজ্যেষ্ঠ, বয়োজ্যেষ্ঠজনক আমি সকলোৱে সন্মান জনোৱা উচিত। ইয়াৰ পিছত ৪ নম্বৰ আৰু ৫ নম্বৰ অতিৰিক্ত ক্ৰিয়া নেক্সট ভিডিঅ'ত আলোচনা কৰা হ'ব। ৪ আৰু ৫ নম্বৰ প্ৰশ্নৰ উত্তৰ দিয়া হ'ব। যদি তোমালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছা তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।